এইটো আপোনালোকে দেখিছে মাজা অকণমান অপচৰটা এইটো আপোনালোকে দেখিছে মাজা এক্সপায়াৰি ডেটটো আপোনালোকে চাই লওক এবাৰ এইটো জুম কৰি দিয়ক অকণমান এক্সপায়াৰি ডেটটো দেখিছে হয়তো এইটো মাজা আপুনিও খায় ময়ো খাওঁ এইটো আপোনাৰ ল'ৰা সন্তানেও খায় মোৰ ঘৰত ফেমিলিত থকা ল'ৰা ছোৱালীও খায় মাজা খায় ORS খায় নতুবা বেলেগ বেলেগ ঠাণ্ডা আছে খায় কোল্ড ড্ৰিংকছ খায় কিন্তু এই মাজাটোৰ ভিতৰত কিমান কি বিষাক্ত বীজাণু থাকিব পাৰে আপোনালোকে ভাবিব নোৱাৰে আচলতে যদি ভিতৰৰখিনি আপোনালোকে দেখি নাপায় পাইপটো সোমাই দিলে এইফালে সোমালে পাইপটোৰে খালে ভিতৰৰ তলত অংশ ৰৈ যায় বহুতখিনি অংশ হয়তো সেই বাচ্চাজনে যিজন ল'ৰা হওক ছোৱালী হওক তেওঁ নাজানে হয়তো এই ভিতৰত কি থাকিব পাৰে কাটি চালে গম পোৱা যায় ভিতৰত আচলতে কি আছে তেতিয়াহ'লে আপোনালোকে মই দেখাই আছোঁ ভিডিঅ'টো এই ভিডিঅ'টো আপোনালোকে চাই লওক নিজে অনুমান কৰিব পাৰিব আৰু আপোনালোকৰ বাচ্চাক সন্তানক অলপ সাৱধান কৰি দিয়ক এই বস্তুটোৰ পৰা যাতে আপোনাৰ সন্তান দূৰত থাকে মই আজি দোকানত দিব আহিছিলোঁ মই দোকানীজনক ক'লোঁ যে মাজাৰ ভিতৰত পোক হয় দোকানীজনে মানে বিশ্বাস কৰা নাছিলে পিছত দেখিলোঁ যে পেকেটটো কাটিলোঁ আৰু এই পেকেটটো পেকেটিং হৈছে আপোনাৰ 6/24 মানে জুন মাহত এই বছৰৰ জুন মাহত পেকেটিং হৈছে আৰু পেকেটটো খুলি দেখিলোঁ যে ভিতৰত বহুত মানে এই দেখিছে বোধহয় বহুত কিবা কিবি লেতেৰাৰ উপৰিও এই পোকত দৰে বস্তু কিছুমান আছে এইবিলাক দেখিছে নহয় এনেকুৱা ধৰণৰ বস্তু যদি আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে খায় কেনেকুৱা হ'ব পাৰে গতিকে এইবিলাকেই আজিকালি ল'ৰা ছোৱালীবিলাকৰ বেমাৰৰ কাৰণ গতিকে এই বস্তুটোৰ বিষয়ে মই এইকাৰণে ক'ব খুজিছোঁ যে ৰাইজ সজাগ হ'ব লাগে আৰু আমাৰ সৰু ল'ৰা ছোৱালীবিলাক হোৱাটো জৰুৰী আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাম যে আপোনালোকে এই বস্তুটো অলপ গুৰুত্ব দিয়ক আৰু যোগান বিভাগ বুলি আমাৰ যিহেতুকে এটা বিভাগ আছে তেখেতসকলে এই বস্তুটো অলপ ইনকুৱাৰী কৰি অসমত এই মিনিংলেছ বস্তুবিলাক একেবাৰে টোটেলি বেন কৰি দিব লাগে যাতে ভৱিষ্যতে এই বস্তুবোৰৰ পৰা মানে সৰু ল'ৰা ছোৱালীবিলাকৰ কোনো অসুবিধা নহয়।